নমস্কাৰ সকলোকে মই প্ৰিয়ংকা আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকে সকলোৱে ভালে থাকক কাৰণ মা দেৱীয়ে আগত আৰু আজি ভিডিঅ'টো মা দেৱী দুৰ্গাৰ কিছুমান বিশেষ কথা আলোচনা কৰিবলৈ লৈছোঁ তেতিয়াহ'লে মন কৰি কথাবোৰ ভালদৰে শুনিব আৰু সকলোকে মোৰ ফালৰ পৰা দুৰ্গা উৎসৱৰ শুভকামনা তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কি বিষয়ত আমি আলোচনা কৰিবলৈ লৈছোঁ শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ নৱৰাত্ৰি পূজা আৰু বাৰ্তা 2022 বিষয়ে আলোচনা কৰিম আহিৰ অমাৱস্যা তিথি 25 ছেপ্টেম্বৰ 2022 দেওবাৰে শেষ ৰাতিত মহালয়া আৰম্ভ হ'ব শ্ৰী শ্ৰী দুৰ্গা দেৱী হাতীত আগমন আৰু নৌকাত গমন কৰিব আৰু ইয়াৰ ফলটো সুফল বুলি কোৱা হয় নৌআহিন প্ৰতিপদ তিথি 26 ছেপ্টেম্বৰ 2022 সোমবাৰে নৱৰাত্ৰিৰ প্ৰথম ঘট স্থাপন কৰা হয় যিটো ঘটত দেৱীক পূজা অৰ্চনা কৰা হয় যিটো ঘট দেৱীৰ বাবে স্থাপন কৰা হয় সেই ঘটটো নৌআহিন 26 ছেপ্টেম্বৰ তাৰিখে সোমবাৰে স্থাপন কৰা হ'ব আৰু অখণ্ড প্ৰদীপ জ্বলোৱা হ'ব এটা পদুম ফুল ৰঙা বস্ত্ৰ ৰঙা পুষ্প অপৰাজিতা বেলপত্ৰৰে পূজা আৰম্ভ কৰা হ'ব শৌলপুত্ৰীৰ দআহিন দ্বিতীয়া তিথি 27 ছেপ্টেম্বৰ 2022 মঙ্গলবাৰে নৱৰাত্ৰি পূজা দুটা পদুম ফুল ৰঙা বস্ত্ৰ ৰঙা পুষ্প অপৰাজিতা বেলপত্ৰৰে পূজা কৰিব ব্ৰহ্মচাৰিণী 11 আহিন তৃতীয়া তিথি 28 ছেপ্টেম্বৰ 2022 বুধবাৰে নৱৰাত্ৰি পূজা তিনিটা পদুম ফুল ৰঙা বস্ত্ৰ ৰঙা পুষ্প অপৰাজিতা বেলপত্ৰৰে পূজা কৰিব চন্দ্ৰঘণ্টা 12 আহিন চতুৰ্থী তিথি 19 ছেপ্টেম্বৰ 2022 বৃহস্পতিবাৰে নৱৰাত্ৰি পূজা চাৰিটা পদুম ফুল ৰঙা বস্ত্ৰ ৰঙা পুষ্প অপৰাজিতা বেলপত্ৰৰে পূজা কৰিব কুষ্মানন্দা 13 আহিন পঞ্চমী তিথি 30 ছেপ্টেম্বৰ 2022 শুক্ৰবাৰে নৱৰাত্ৰি পূজা পাঁচটা পদুম ফুল ৰঙা বস্ত্ৰ ৰঙা পুষ্প অপৰাজিতা বেলপত্ৰৰে পূজা কৰিব কুষ্মানন্দ মাতা আৰু 14 আহিন ষষ্ঠী তিথি 1 অক্টোবৰ 2022 শনিবাৰে নৱৰাত্ৰি পূজা ছটা পদুম ফুল ৰঙা বস্ত্ৰ ৰঙা পুষ্প অপৰাজিতা বেলপত্ৰৰে পূজা কৰিব কাত্যায়নী 15 আহিন সপ্তমী তিথি 2 অক্টোবৰ 2022 দেওবাৰে নৱৰাত্ৰি পূজা সাতটা পদুম ফুলেৰে ৰঙা বস্ত্ৰ ৰঙা পুষ্প অপৰাজিতা বেলপত্ৰৰে পূজা কৰিব কালৰাত্ৰি 16 আহিন অষ্টমী তিথি 3 অক্টোবৰ 2022 সোমবাৰে নৱৰাত্ৰি পূজা আঠটা পদুম ফুল ৰঙা বস্ত্ৰ ৰঙা পুষ্প অপৰাজিতা বেলপত্ৰৰে পূজা কৰিব মহাগৌৰী 17 আহিন নৱৰাত্ৰি তিথি 4 অক্টোবৰ 2022 মঙ্গলবাৰে নৱৰাত্ৰি পূজা নটা পদুম ফুল ৰঙা বস্ত্ৰ ৰঙা পুষ্প অপৰাজিতা বেলপত্ৰৰে পূজা কৰিব সিদ্ধিদাত্ৰী তাৰপিছত নৱৰাত্ৰিত ঘট বিসৰ্জন কৰা হ'ব কিন্তু এই ঘটটো নৱৰাত্ৰিতে বিসৰ্জন কৰা হয় কিন্তু দেৱী দশমীৰ দিনা বিসৰ্জন হয় তেল সিন্দুৰ গাত লগাই পিছতে দেৱীয়ে বিসৰ্জন কৰা হয় তাৰপিছত চাৰিটা কলপুলিৰে বেদী সজাব তাৰপিছত পঞ্চশস্য ৰোপণ কৰিব ৰোগ বাধ্য অপায় অমংগল আৰু ধন বৃদ্ধি হ'ব তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টোৰ পৰা হয়তো কিছুমান কথা জানিব পাৰিছে নতুনকৈ আৰু যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব
তেতিয়ালৈকে এইখিনিতে সামৰিছোঁ আৰু যদি নতুন কিবা এটা বিষয় লৈ আলোচনা কৰোঁ তেতিয়াহ'লে নিশ্চয় জনাম আৰু যদি আপুনি আমাৰ এই চেনেলটোত নতুন হয় তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভাল লাগিলে নিশ্চয় লাইক কৰিব